ছাত্ৰীসকল, মই আজি তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম পাঠটিৰ বিষয়ে অলপমান আলোচনা কৰিম। প্ৰথম পাঠটিৰ নাম হৈছে ভূপৃষ্ঠত সময় গণনা। এই পাঠটি ভূগোল খণ্ডৰ অন্তৰ্গত, তোমালোকে নিশ্চয় জানা। ইয়াত তোমালোকে এটা ছবি দেখিবলৈ পাইছা, মানে গোলাকাৰ এটা চিত্ৰ পৃথিৱীখন আঁকিছে। পৃথিৱীখনৰ মাজেদি এডাল 0 ডিগ্ৰী অক্ষাংশ বিষুৱৰেখা অংকন কৰিছে। তাতে কেনেকৈ কৌণিক দূৰত্ব দেখুৱাইছে তোমালোকে নিশ্চয় দেখিছা। এতিয়া আমি প্ৰথমতে আহি লওঁ অক্ষৰেখাবোৰ। অক্ষৰেখা কাক বোলে? যিবোৰ ৰেখা বিষুৱৰেখাৰ সমান্তৰালকৈ পূবে পশ্চিমে অঁকা থাকে, সেইবোৰক অংকন কৰা হয়, সেইবোৰক অক্ষৰেখা বোলে। আৰু দ্ৰাঘিমাংশ হৈছে বা দ্ৰাঘিমা ৰেখা হৈছে যিবোৰ ৰেখা উত্তৰ আৰু দক্ষিণাকৈ, উত্তৰ মূৰ আৰু দক্ষিণ মূৰটো মেৰু দুটা পৃথিৱীৰ সংলগ্ন কৰি কল্পনা কৰা হয়, সেইবোৰক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। এতিয়া কৌণিক দূৰত্ব হৈছে কোনো গোলাকাৰ অৱয়ৱৰ উপৰিভাগৰ দুখন ঠায়ে অৱয়ৱটোৰ কেন্দ্ৰত যিটো কোণৰ সৃষ্টি কৰিছে, সেই কোণটোৱে হৈছে কৌণিক দূৰত্ব। ইয়াতে তোমালোকে দেখিছা চিত্ৰটোত, ইয়াতে 45 ডিগ্ৰী কৌণিক দূৰত্বৰ সৃষ্টি কৰিছে। কেন্দ্ৰ হৈছে বি। ইয়াত অক্ষৰেখাৰ পৰা অক্ষাংশ লৈছে 45 ডিগ্ৰী উত্তৰ অক্ষাংশ, আৰু বিষুৱৰ লগত যিটো কোণ সৃষ্টি হৈছে সেইটো হৈছে 45 ডিগ্ৰী অক্ষাংশ। এইটো মই তোমালোকক থুলমূল আভাস এটা পাঠটি দিবলৈ চেষ্টা কৰি যাম। আৰু এই কৌণিক দূৰত্বৰ মান জুখিবলৈ আমি ডিগ্ৰী ব্যৱহাৰ কৰোঁ। এতিয়া আহিছোঁ দ্ৰাঘিমা ৰেখা কাক বোলে, ভালকৈ চাই লোৱা। প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা। চিত্ৰটো তোমালোকে দেখিছাই, বিষুৱৰেখা দেখুওৱা হৈছে, প্ৰাথমিক দ্ৰাঘিমা ৰেখা দেখা হৈছে। প্ৰাথমিক দ্ৰাঘিমা ৰেখা কোনডাল? যিডাল দ্ৰাঘিমাংশ নিৰ্ণয়ৰ বাবে গ্ৰীনিছ মানদণ্ডৰ ওপৰে কল্পনা কৰা হৈছে, সেই দ্ৰাঘিমা ৰেখাডালেই হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। আৰু সেই দ্ৰাঘিমা ৰেখাৰ পূবে আৰু পশ্চিমে যিবোৰ দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা। 1 ডিগ্ৰীৰ দূৰত্বত এডাল এডালকৈ দ্ৰাঘিমা ৰেখাকৈ মুঠ 360ডাল দ্ৰাঘিমা ৰেখা পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা হৈছে। এইটো তোমালোকে দেখিছা চিত্ৰটোত। এতিয়া স্থানীয় সময় কাক বোলে? কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বুলি কোৱা হয়। গ্ৰীনিছ মান সময় কাক বোলে? বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময় বেলেগ বেলেগ হয়। প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় গ্ৰীনিছ মান সময় বুলি কোৱা হয়। মান সময় কাক বোলে? দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে যি সময় গণনা কৰা হয় তাকে দেশখনৰ মান সময় বোলে। ভাৰতবৰ্ষৰ এলাহাবাদ চহৰৰ ওপৰেদি যোৱা 82.5 ডিগ্ৰী অক্ষাংশ বা 82 ডিগ্ৰী 30 ডিগ্ৰী 30 অক্ষাংশকে পূব দ্ৰাঘিমা ৰেখাডালকে সমগ্ৰ দেশখনৰ মান দ্ৰাঘিমা হিচাপে লোৱা হৈছে। সেই দ্ৰাঘিমাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বুলি, ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বুলি গণ্য কৰা হয়। দেখিছা এলাহাবাদ চহৰৰ মানচিত্ৰত দেখুওৱা হৈছে। এতিয়া তোমালোকে ইয়াত কিছুমান জানিবলগীয়া কথা কেইটামান দিছে, সেইকেইটা নিজে পঢ়ি ল'বা পাঠটিৰ পৰা। এতিয়া মই তোমালোকক প্ৰশ্নোত্তৰসমূহ এটা এটাকৈ কৈ দি আছোঁ। ইয়াতে প্ৰশ্নোত্তৰ দিছে, দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা আমি কিমান পালোঁ? 360ডাল পালোঁ। ভাৰতীয় 2 নম্বৰটো দিছে, ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হৈছে 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখা বা 82.5 ডিগ্ৰী
82 সমষ্টি দুভাগৰ 1 ডিগ্ৰী পূব দ্ৰাঘিমাংশকে বুজায়। পৃথিৱী 3 নম্বৰটো দিছে পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন হয়। এইটো উত্তৰটো হৈছে 24 ঘণ্টা। তাৰ পিছৰটো দিছে পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ পিছৰটো দিছে গিনিছৰ ওপৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বোলে। উত্তৰটো হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। স্থানীয় সময়খিনি কি বোলে? প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বোলে? গিনিছ মান সময় বোলে। কৌণিক দূৰত্বৰ জোখৰ একক কি? ডিগ্ৰী। খালী ঠাই পূৰ কৰিবলৈ দিছে পৃথিৱীৰ পৰিধীয় কেন্দ্ৰত 464 ডিগ্ৰী কোণ কৰি আছে। উত্তৰটো হৈছে 464 ডিগ্ৰী। 2 নম্বৰটো হৈছে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বোলে? দ্ৰাঘিমাংশ বোলে। 3 নম্বৰটো দিছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব কিমান? 180 ডিগ্ৰী দ্ৰাঘিমাংশ। মধ্যাহ্ন সূৰ্যৰ পৰা পূবফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত 1 বাজিব, দুপৰীয়া 1 বাজিব, অৰ্থাৎ 1 PM হ'ব। এতিয়া সঁচা মিছা নিৰ্ণয় কৰিবলৈ দিছে। প্ৰশ্নটো সঁচা মিছা নিৰ্ণয় কৰিব দিছে। পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। এইটো শুদ্ধ। ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দিব লাগে। এইটো অশুদ্ধ। কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়। শুদ্ধ। 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা দিছে। এইটো অশুদ্ধ। গ্ৰীনিছতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। শুদ্ধ। আকৌ শুদ্ধ উত্তৰকেইটা বাছি উলিয়াব দিছে। 4 নম্বৰ প্ৰশ্নটো ভ্ৰমণকাৰী গিনিছৰ মানসমূহ অনুসাৰে গিনিছৰ পশ্চিমে গ'লে সময় লাভ লোকচান হোৱা বুলি অনুভৱ কৰে। শুদ্ধ উত্তৰটো হৈছে লাভ হোৱা বুলি অনুভৱ কৰে। 2 নম্বৰটো দিছে গ্ৰীনিছতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়, গতিকে মুম্বাই পূব নে পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত? পূবত অৱস্থিত। প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় আগবঢ়া পিছপৰা। শুদ্ধ উত্তৰ আগবঢ়া। তাৰপিছতো দিছে ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 90 ডিগ্ৰী 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে। উত্তৰটো হৈছে 82 ডিগ্ৰী 30 অক্ষাংশ পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে। তাৰপিছতো দিছে আমি পিন্ধা সাধাৰণ হাতঘড়িবোৰ স্থানীয় সময় গ্ৰীনিছ মান সময় ভাৰতীয় মান সময়মতে চলে। উত্তৰটো হ'ব ভাৰতীয় মান সময়মতে চলে। এতিয়া তোমালোকে নিশ্চয় থুলমূল এটা আভাস পালা, প্ৰশ্নোত্তৰখিনিও পাই গ'লা পাতি। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে ভৱিষ্যতে ভিডিঅ'বোৰ পোৱা। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত সুধিলেই হ'ব। আজিলৈ ইমানতে আহোঁ। ধন্যবাদ।